মই উৎপল দাসে মোৰ চেনেল উৎপল দাস কেবি বিকেলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ নুমলীগড় বাগিচা। ওচৰতে আছে নুমলীগড় বাবাথানৰ মই এটি ভিডিঅ' দেখুৱাইছোঁ আপোনালোকে ওচৰতে। এয়া চাওক, আপোনালোকে সুন্দৰ পৰিৱেশ চাবলৈ পাব। আহক সুন্দৰভাৱে আপোনালোকক দেখুৱাইছোঁ এই বাগিচাৰ মনোমোহা দৃশ্য। এপলক চাওক, নুমলীগড় বাগিচা আমাৰ ঘৰৰ কাষতে কিছু দূৰতে আছে আমাৰ নুমলীগড় বাগিচা। এই নুমলীগড় বাগিচা আপোনাক দেখুৱাব বিচাৰিছোঁ সুন্দৰভাৱে। চাওক, একদম সুন্দৰ মনোমোহা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আজি এই নুমলীগড় বাগিচা সুন্দৰভাৱে চাওকচোন, কিমান ধুনীয়া সুন্দৰ ডাঙৰ বাগিচা, চাৰিওফালে বাগিচা চাওক কিমান সুন্দৰভাৱে ইয়াত প্ৰকৃতিয়ে শোভা বৰ্ধন কৰি আছে। মাজত এয়া 37 NH 37 ৰোড। এই ৰাস্তাটোৰ গোলাঘাট অভিমুখে যায়, নুমলীগড়ৰ পৰা গোলাঘাটলৈ। চাওকচোন, আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওক, সুন্দৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য। আহি আছিলোঁ মই বিষ্ণুপুৰৰ পৰা মই নুমলীগড়লৈ আহি আছিলোঁ। এই প্ৰকৃতিৰ দৃশ্য আজি দেখি পেলাই মই এপলক আপোনালোককো দেখুৱাম বুলি ভাবি মই এই ভিডিঅ'টো কৰিবলৈ আগবাঢ়িলোঁ। চাৰিওফালে বাগিচা, চাহ বাগিচা। অসমত চাহৰ এক সুন্দৰ বাগিচা আছে। অসমৰ চাহৰ কাৰণেই বিখ্যাত। চাহ আৰু কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত।